বন্ধুসকল মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। আজি এটা সৰু ভিডিঅ'ত আপোনালোকৰ ওচৰত আহিছোঁ যে ঠাণ্ডাৰ দিন যিহেতু এতিয়া ষ্টাৰ্ট হৈছে, গতিকে বহুতে হাঁহ পোৱালিৰ মৃত্যুৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এইটো ভিডিঅ'লৈ আজি আপোনালোকৰ ওচৰত আহিছোঁ যে ঠাণ্ডা দিনত কেনেধৰণে হাঁহ পোৱালি মই যে কেনেধৰণে ব্ৰুডিং দি আছোঁ সেইটোৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। দিনৰ ভাগত আপোনালোকে ব্ৰুডিঙৰ সময়ত ঘৰত বা আপোনালোকৰ যেনেকৈ গঁৰালত য'ত ব্ৰুডিং দিয়ে, গতিকে উচিত কাৰেণ্টৰ ব্যৱস্থা কৰি পেলাই দিব আৰু ৰাতিৰ ভাগত প্ৰায় পানীৰ পৰিমাণটো কমাই দিব আৰু দিনত এনেদৰে বাহিৰত সুন্দৰকৈ ইহঁতক ৰ'দ পৰা ঠাইত ইহঁতক ৰাখিব। মই এনেধৰণে দিনৰ ভাগত বাহিৰত উলিয়াই দিওঁ, ৰাতি ঘৰত ভিতৰত ৰখা হয়। চব পোৱালি মৃত্যু এতিয়ালৈকে হোৱা নাই আৰু ঘৰতবোৰো সিহঁতৰ সুন্দৰ, দিনত মুকলিকৈ থাকিলে এইবোৰ চব আজি ইহঁতৰ 9 দিন হৈছে। দিনত এনেদৰে বাহিৰত ৰাখোঁ আৰু ৰাতি হ'লে দিনত ৰখা যায় আৰু উচিত কাৰেণ্টৰ ব্যৱস্থাটো কৰিব। 100 পোৱালি থাকিলে আপোনালোকে বৰ্তমান সময়ত 200 ৱাটৰ বাল্ব দিব, 100 ৱাটৰ দুটা দিলে হৈ যাব। তলতটো পাৰি দিব আৰু দিনত ৰাখিলে তলত এনেকুৱা ধৰণৰ বস্তা বা দাঁত বাগলা এতিয়া এইবিলাকৰ ওপৰত ৰাখিব পাৰিব। এইবোৰ পিয়ৰ পাতিহাঁহৰ পোৱালি হয়। গতিকে বিভিন্নজনে মোক সুধি থাকে যে ঠাণ্ডা দিনত হাঁহ পোৱালিৰ মৃত্যু কিয় হয়। মেইন কাৰণ এইটোৱে, আৰু দিনৰ ভাগত একে ঠাইতে থাকিলে, ঘৰত থাকিলে প্ৰায় সিহঁতৰ গোন্ধটোও বেছি হয়। হাঁহৰ যিহেতু সিহঁতৰ পানীৰ প্ৰয়োজন বেছি, আৰু দিনত এনেদৰে আপোনালোকে পানী বেছিকৈ দিব পাৰিব। অলপ ৰাতি ভাগত পানীটো অলপ কমাই দিব, পোৱালি সুস্থ থাকিব, গ্ৰোথটো ভাল হ'ব, গোন্ধটো প্ৰায় নাইকিয়া হৈ যাব। গতিকে কিবা আপোনালোকৰ যদি অসুবিধা থাকে কমেণ্ট কৰি জনাব, আৰু চেনেলটোত নতুন যদি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আগলৈকে এনেকুৱা সৰু সুৰা ভিডিঅ'বিলাক বনাবৰ কাৰণে মই উৎসাহ পাম। গতিকে ভাল লাগে লাইক কৰি দিব। গতিকে ধন্যবাদ। থেংকছ টু ৱাটছিং মাই ভিডিঅ'।